নমস্কাৰ জয় শ্ৰী ৰাম জয় হনুমান আকৌ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ ভিডিঅটোত মই কেইটামান কোৱেশ্চনৰ আনসাৰ দিম সো ফাৰ্স্ট কোৱেশ্চনটো মই চাই লও সংকল্প ললে যদি 3 দিনৰ কাৰণে লও 3 দিনত মনে বিচৰাটো পাইনে নে বেছি দিন ললে বেছি ভাল মোক কবচোন আজিৰ পৰা লম বুলি ভাবিছো সংকল্প ললে 3 দিনৰ কাৰণে যদি আমি লও তেতিয়া হলে 3 দিনতে মনৰ কামনাটো সিদ্ধি হবনে hudiছিলে 3 দিনত কিছুমানৰ এদিনতো পূৰ্ণ হয় কিছুমানৰ 3 দিন লাগে কিছুমানৰ এমাহ লাগে 6 মাহ লাগে তেনেকে লাগে আৰু এইটো মই ঠিককে ক'ব নোৱাৰিম যে আপোনাৰ 3 দিনতে যে মনৰ কামনা সিদ্ধি হ'ব আৰু আপুনি বেছি দিনলে ললে যে আপোনাৰ মনৰ কামনা সিদ্ধি হ'ব আৰু হেইটো নিজৰ আপোনাৰ বিশ্বাসটোৰ লগত কথা ভক্তিটোৰ লগত কথা আৰু লগতে নিজৰ কৰ্মটোৰ লগত কথা এইটোৱে আৰু যদি ইমাৰ্জেন্সি হয় বেছি দিনলৈ লব নোৱাৰে তেতিয়া হলে 3 দিন 7 দিন তেনেকে লব পাৰে 5 দিনলৈ তেনেকে সংকল্প লব পাৰে আৰু নেক্সট কোৱেশ্চনটো হল বা হনুমানৰ ভৰিত থকা হেন্দুৰ মূৰত ললে বেয়া নেকি হনুমানৰ ভৰিত পৰা যোনটো আমি হেন্দুৰ লব বিচাৰো হেইটো ললে বেয়া নহয় কিন্তু আমি যিহেতুকে নিয়ম নীতি মানি নচলো নন ভেজ ধৰক আমি খোৱা যায় বা ব্ৰহ্মচাৰী নিয়ম পালন কৰা না যায় বা যিকোনো আৰু নিয়ম আমি যেহেতুকে আমি একদম যেহেতুকে পিওর নহয় সো আমি মানে এই বস্তুটোৰ পৰা অকনমান সাইড লৈ থাকিব লাগে আৰু হনুমানৰ ভৰিৰ হেন্দুৰ মানে একদম তেওঁ মানে হনুমানৰ ভৰিৰ হেন্দুৰ মানে কি তেওঁ হৈছে একদম পিওর একদম মানে শক্তিশালী মানে কলিৰ যুগৰ মানে দেৱতা সো তেওঁৰ ভৰিৰ হেন্দুৰ মই ভাবু যে লব নালাগে নেক্সট কোৱেশ্চনটো হল বা ঘটিটোত বান্ধা ৰঙা খুটাডাল কি কৰিব লাগে কবচোন প্লিজ ঘটিটোত বন্ধা ৰঙা খুটাডাল গছৰ তলত থব পাৰে যদি আসন পাতে আসনখনৰ লগত কলপাতৰ যদি আসন পাতে কলপাতৰ আসনখনৰ লগত গছত ভাল জগাত সফা জগাত গছৰ থব নহলে আপুনি যদি কোনোবাৰ বেমাৰ আজাৰ বহুত বিপদত পৰি আছে তেতিয়া হলে ঘটিৰ খুটাটো আপোনালোকে হাতটো বান্ধি লব পাৰে যদি কোনোবা ধৰক হেৰি আছে কি কয় জেন্টস আছে তেওঁ বান্ধি দিব পাৰে আৰু খুটাটো নেক্সট কোৱেশ্চনটো হল বা হাজবেণ্ডৰ লগত থাকিলে হনুমান চালিসাখন পঢ়িব পাৰিনে হাজবেণ্ডৰ লগত থকা নথকাৰটোৰ লগত প্ৰশ্ন নাহে হনুমান চালিসা আমি সদায় পঢ়িব পাৰো আৰু গাপা ধুই মিলি অকনমান শুদ্ধ হৈ পেলাই হনুমান চালিসা পঢ়িব লাগে আৰু সংকল্প ললে কিন্তু অকনমান ব্ৰহ্মচাৰীৰ নিয়মটো পুৰা মানিব লাগে এইটো কিন্তু এনে যদি ডেইলি হনুমান চালিসা পঢ়া হয় আমি গাপা ধুই ভালকে মুৰে সুৰে অকনমান পানী ছটিয়াই যদি মুৰ সুৰো নুধুৱে ভালকে পবিত্ৰ হৈ পেলাই হনুমান চালিসাখন পঢ়িব লাগে আৰু নেক্সট কোৱেশ্চনটো হল বা মোৰ বহুত দিনৰ পৰা বাওঁফালৰ গালখন আৰু বাওঁফালৰ কাণখনৰ বিষ বুলি কৈছে কি কৰিলে ভাল হ'ব বুলি কৈছে ফাৰ্স্ট মই এটোৱে কম যে ডক্টৰক দেখাব এইটোৱে কম যদি আপোনালোকে হনুমান চালিসা পঢ়ি পেলাই বা সংকল্প লৈ পেলাই যদি ঘৰত বহি থাকে ডক্টৰৰ ওচৰত না যায় হেতু মানে নিজে মূৰ্খামি কৰা বুলি কম সো ডক্টৰৰ ওচৰত যাব লগতে আপোনাৰ ভক্তিটো নিৰিব হনুমান চালিসা পঢ়ি ৰাখিব ডেইলি আৰু সম্ভৱ হয় যদি আৰু হনুমান মন্দিৰ যদি ওচৰত আছে তেতিয়া হলে হনুমান মন্দিৰতো গৈ থাকিব আৰু পাৰে যদি ঘৰতো হনুমান চালিসাখন মোবাইলতে অকনমান সাউন্ডটো দি পেলাই তেনেকে শুনি থাকিব নেক্সট প্ৰশ্নটো হল জয় শ্ৰী ৰাম জয় হনুমান সংকল্প ললে যেটো কইন্স ঘটিত দিয়া হয় কইন্সটো কি কৰিব লাগিব প্লিজ কবচোন বাৰো কিছুমানে ঘটিত কইন্স দিয়ে মোৰ ভিডিঅত কিন্তু কোৱা নাই দেই মই ঘটিত কইন্স দিয়াৰ কথা কেতিয়াও কোৱা নাই এইটো যদি কোনোবাই থৈছে ঘটিত কইন্সটো হেইটো আপোনালোকে কেছ যত হয় ঘৰৰ পইচা যত হয় তাত ৰঙা কাপোৰ এখনত মেৰিয়াই কইন্সটো তেনেকে ৰাখি দিব পাৰে নহলে যি সকল জেন্টস তেওঁলোকে নিজৰ পাৰ্চত কইন্সটো ভাল জায়গাত ৰাখি থৈ দিব হেইটো যাতে খৰচ নকৰে আৰু তেনেকে ৰাখিব নেক্সট কোৱেশ্চনটো হল বা সংকল্প কেনেকে লম ভালকৈ বুজাই দিবচোন মই ভালদৰে বুজি পোৱা নাই প্লিজ বা ডিটেইলছত জনাবচোন হ'ব বাৰু মই আৰু এটা ভিডিও দিম আগতে ভিডিও দিয়াই আছে
চাই ল'ব পাৰিবা যদি বুজি পোৱা নাই বাৰু আৰু এবাৰ মই ভিডিঅ' এটা বনাই দিম নেক্সট প্ৰশ্নটো হৈছে মেম হনুমান চালিসা পাঠ কৰি আছো মোৰ বিপদে লগ নেৰাই হৈছে সংকল্প ললো দুবাৰ আৰু ফাৰ্স্ট এইটোৱে কম যে মেম সেম বুলি মোক নামাতিব বাইদেউ বুলিয়ে ক'লে হ'ল মোক যি সকল মোতকে বাৰু সৰু তেওঁলোকে বাইদেউ বুলি ক'লে হ'ল আৰু যি সকল মোতকে ডাঙৰ তেওঁলোকে ভন্টি বুলি মাতিলে মই বেছি ভাল পাম মেম সেম কোৱাতকে আৰু হনুমান চালিসা পাঠ কৰি আছো কিন্তু বিপদে লগ নেৰা হৈছে হনুমান চালিসা পঢ়ি আছে কিন্তু বিপদে লগ নেৰা হৈছে মানে আপোনাৰ লোকৰ ঘৰত বা আপোনালোকৰ তাত নিগেটিভিটি বহুত আছে আৰু এনেকুৱা হয় যে নিগেটিভিটি বহুত থাকিলে আপোনাৰ ধৰক হনুমান চালিসা পঢ়ি আছে ফাৰ্স্ট বিপদ বহুত দেখাব মানে এনেকুৱা হৈ যাব যে হনুমান চালিসা পঢ়া বাদে দিব তেনেকুৱা হৈ যাব বিশ্বাসটো একদম নাইকিয়া কৰি দিব যদি নিগেটিভিটি ঘৰত আছে বা আপোনাৰ শৰীৰত আছে তো তেতিয়া হলে আপোনালোকে হনুমান চালিসাখন পঢ়া একদমই নেৰিব ৰেগুলাৰ যদি পাৰে ডেইলি পাঠ কৰিব আৰু যদি সম্ভৱ হয় ৰাতিপুৱা এবাৰ ধৰক ৰাতিপুৱা একদম ৰাতিপুৱা ধৰক 5টা 6টা 7টা ইমান মানত হনুমান চালিসাখন পঢ়িব আৰু গধূলি 6টা 7টা 8টা যেতিয়াই মিলে সময় তেতিয়া এবাৰ পাঠ কৰিব আৰু ঘৰত গংগা জল ছটিয়াই থাকিব নহলে গংগা জল নাই যদি তুলসীৰ পাতৰ যোনটো মানে পানী হেইটো মানে গোটেই ঘৰত ভিতৰত বাহিৰত হেইটো মানে ছটিয়াব আগৰ দিনৰ মানুহে মানে গৰুৰ গোবৰৰ ধুৱাও জ্বলাইছিলে দেই আৰু গৰুৰ গোবৰৰ মূত্ৰটো গোটেই ঘৰত ভিতৰত বাহিৰত দিছে কাৰণে আগতে এইবিলাক নিগেটিভিটি ইমান নাছিলে ব্ল্যাক মেজিকৰ প্ৰভাৱে হওক বা যিকোনো তো আজিকালি এইবিলাক যিমানে কমি গৈছে মানে হিমানে নিগেটিভিটি মানুহৰ বাঢ়ি গৈছে আৰু হনুমান চালিসা পঢ়ি আছে যদি এৰি নিদিব বিপদ আহিয়ে থাকিব আৰু মানুহৰ তাতে যদি বিপদ নাহে কাৰ তাত আহিবয়ে কিন্তু এৰি নিদিব পঢ়া আৰু তেওঁৰ ওপৰত বিশ্বাস আৰু ভক্তিটো ৰাখিব আৰু হনুমান চালিসাখন ঘৰত বজাই থৈ দিবচোন লাউড সাউন্ডত পুৰা জোৰকে হনুমান চালিসাখন বজাই থৈ দিব আৰু কাৰেন্ট গুচি গ'ল বাৰু যি হওক বা সংকল্প ললে কেই বজাত লব লাগিব টাইমটো জনাবচোন সংকল্প ললে আমি একদম ব্ৰহ্ম মুহূৰ্তত 3টা 4টা 5টা 6টা ইমান মানত শেষ কৰিব লাগে আৰু গধূলি 7টাৰ পিছত তেনেকে লব পাৰে আৰু ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত ললে বহুত বেছি ভাল হয় আৰু যাৰ বহুত বেছি প্ৰবলেম তেওঁলোকে একদম ব্ৰহ্ম মুহূৰ্তত হনুমান চালিসা সংকল্প নললেও হনুমান চালিসা পঢ়া মানে ষ্টাৰ্ট কৰি দিয়ক আৰু ভাল হ'ব নেক্সট কোৱেশ্চনটো হ'ল বা আপোনাক কথা এটা সুধিব লগা আছিল হনুমান চালিসাখনৰ অকল চালিসাখিনি পঢ়িব লাগে নে গোটেই হনুমান অষ্টক বজৰং বান গোটেই পঢ়িব লাগে প্লিজ জনাবচোন মই কোনটো এনসাৰ পোৱা নাই হনুমান চালিসাখন পঢ়িলে হেতু নিজৰ কথা যদি টাইম থাকে আপোনালোকৰ ফাৰ্স্ট হিন্দীখন পঢ়ে যদি ৰাম স্তুতি তাৰ পিছত হনুমান চালিসাখন তাৰ পিছত হনুমানজীৰ আৰতিটো কৰিব লাগিব তাৰ পিছত আকৌ ৰাম নাম যিমান লয় হেতু আপোনালোকৰ নিজৰ কথা আৰু সংকল্প ললেও কাৰেন্ট আহি গ'ল সংকল্প ললেও যদি অসমীয়াখন পঢ়ে ৰামজীৰ যি আছে এইখিনি পঢ়িব লাগিব আৰু ৰামজীৰ যিখিনি আছে এইখিনি নপঢ়িলেও ৰাম নাম লব তাৰ পিছত হনুমান চালিসা তাৰ পিছত হনুমানজীৰ আৰতি সেইখিনি পঢ়িলে হ'ব আৰু লাষ্টত আকৌ ৰাম নাম লব আৰু বজৰং বানটোৰ ওপৰত বাৰু মই ভিডিঅ' আগতে দিছো তথাপিতো এবাৰ আৰু দিম বজৰং বানটো যেনেকে তেনেকে পঢ়িব নালাগে যদি কৰ্ম ভাল হয় নিজৰ কৰ্মটো যদি ভাল হয় যদি আপুনি কনফিডেন্স যে মোক আৰু বেয়া কৰি থোৱা নাই তেতিয়াহে বজৰং বান পঢ়িব নেক্সট কোৱেশ্চনটো হ'ল হনুমানজীৰ পাঁচমুখী ফটো নে সিঙ্গল ফটো ৰাখিব লাগে জনাবচোন হনুমানজীৰ যিকোনো ফটো ৰাখিলে হ'ব ঘৰত আৰু যদি ঘৰত একদম নিগেটিভ এনাৰ্জি বহুত কোনোবাই যদি তন্ত্ৰ মন্ত্ৰ কৰি বেয়া কৰি থৈছে তেতিয়া হলে হনুমানজীৰ মই ভাবো পঞ্চমুখী হনুমানজীৰ ফটোখন ঘৰত আনি থৈ দিব ৰাখি থৈ দিব আৰু হেইটো আৰু বহুত ডাঙৰ ষ্টৰী এটা আছে হনুমানজীৰ পঞ্চমুখী যোনটো অৱতাৰ
যেতিয়া অহিৰাবণে ৰামজী আৰু লক্ষ্মণজীক যেতিয়া পাতাললৈ লৈ গৈছিলে তন্ত্ৰ মন্ত্ৰ কৰি, তেতিয়া মানে হনুমানজীয়ে যেতিয়া গম পাইছিলে আৰু উদ্ধাৰৰ কাৰণে যেতিয়া গৈছিলে ৰামজী আৰু লক্ষ্মণজীৰ, তেতিয়া মানে কি অহিৰাবণে তন্ত্ৰ শাস্ত্ৰ বিদ্যাত বহুত পাৰ্গত আছিলে। আৰু যেতিয়া ৰাৱণে জানিছিলে যে তেওঁৰ যে মানে হাৰটো নিশ্চিত, তেতিয়া আচলতে অহিৰাবণক তেওঁ মাতিছিলে আৰু তেনেকে ৰাম আৰু লক্ষ্মণজীক নি পেলাই পাতালত লুকাই থৈছিলে। আৰু তেওঁ মানে 5টা কোণত, অহিৰাবণে 5টা কোণত 5টা চাকি জ্বলাই থৈছিলে আৰু সেই 5টা মানে একেলগে মানে নুমালেহে মানে ৰামজী আৰু লক্ষ্মণজীক তাৰ পৰা উদ্ধাৰ কৰিব পাৰিব। তেনেকে যেতিয়া হনুমানজীয়ে গৈছিলে আৰু গম পাইছে যে এইটো একমাত্ৰ মানে অহিৰাবণ মানে তন্ত্ৰ বিদ্যা কৰি এইবিলাক কৰিছে মানে, যেতিয়া হনুমানজীয়ে গম পালে তেতিয়া তেওঁ পঞ্চমুখী ৰূপ ধাৰণ কৰি একেলগতে সেই 5টা চাকি নুমাই দিছিলে আৰু অহিৰাবণক পৰাস্ত কৰি ৰামজী আৰু লক্ষ্মণজীক লৈ আহিছিলে লগত। এইটোৱে ঘটনা। আৰু যদি এইবিলাক ঘৰত যদি একদম তন্ত্ৰ মন্ত্ৰ এইবিলাক যদি আছে, তেতিয়াহ'লে মই ভাবোঁ পঞ্চমুখী হনুমানজীৰ ফটোখন ৰখাটো বেষ্ট হ'ব। আৰু পঞ্চমুখী হনুমানজীৰ ফটো ৰাখিব আপোনালোকে মেইন দৰ্জাত ৰাখিব পাৰে, যদি আপোনালোকৰ ঘৰত নন ভেজ মানে প্ৰৱেশ নকৰে আৰু নানে আৰু নন ভেজ সেই দৰ্জাখনেৰে। নহ'লে এনে ঘৰত য'ত পূজা কৰে তাতে ৰাখি থৈ দিব। আৰু সদায় মানে গংগা জল নহ'লে তুলসীৰ পাতৰ যোনটো জলটো পবিত্ৰ জলটো সেইটোৰে শুদ্ধ কৰি থাকিব ছটিয়াই। নেক্সট কুৱেশ্যনটো হ'ল, আমাৰ থাপনা থকা ৰুমত আমি ভাত খাওঁ, এটা ছাইডত থাপনাত ৰাম লক্ষ্মণ সীতা মা হনুমান থকা ফটো আছে, ফটো ৰাখোঁতে ভুল হৈছে নেকি বাৰু জনাবচোন। থাপনা থকা ৰুমত আচলতে ভাত খাব নালাগে, কাৰণ মন্দিৰ বুলি ক'লে আচলতে এটা বেলেগ বুজায়। আৰু আমি ভাত যদি আমি নন ভেজ খাওঁ তেতিয়াহ'লে তাত মানে থাপনা ৰাখিব নালাগে। আৰু যদি একদম উপায় নাই তেতিয়াহ'লে যোনখিনিত আপোনালোকে থাপনা পাতিছে ধূপ চাকি দিয়ে বা ৰাম লক্ষ্মণ সীতা মা আৰু হনুমানজীৰ য'ত ফটোখন আছে সেইখিনি মানে পাৰ্টিশ্যন এখন দি পেলাই, নহ'লে মানে পৃথককৈ এনেকৈ আৰু ভালকৈ ৰাখিব। আৰু সেইখিনি মানে জেগাখিনিয়ে বেলেগ কৰি দিব। আৰু পাৰালৈ মানে নন ভেজটো মানে ইমান নানিব আৰু ভিতৰত, যিহেতুকে তেওঁলোকৰ ফটোখন আছে। আৰু যিমানে হনুমানজীৰ পূজা কৰিব সিমানে নন ভেজটো অকণমান এৰি চলিব পাৰিলে ভাল। আৰু ময়ো এইটো কৰি আছোঁ এতিয়ালৈ, বাৰু 1 মাহমান হৈয়ে গ'ল নেকি নন ভেজ মই বাদ দিম বুলি ভাবিছোঁ। কিমান পাৰোঁ মই চাওঁ, তেওঁকে এৰি দিছোঁ। আৰু ফটো ধৰক আনিছেও হনুমানজীৰ, নিয়মখিনি মানি চলিলে ভাল। যদি নিয়মখিনি মানি নচলে তেতিয়াহ'লে একদম উল্টা মাৰে। এইখিনি আৰু নেক্সট কুৱেশ্যনটো হ'ল, হনুমানজীৰ মন্দিৰৰ পৰা হনুমান সিন্দুৰ ঘৰলৈ আনি নিজে কপালত লগাব পাৰিনে মংগলবাৰে? নল'ব। সেইটো প্ৰশ্নৰ উত্তৰ মই আগতে দি দিলোঁ, নল'ব। কাৰণ তাতে যিহেতুকে পুৰোহিতজীয়ে ফট দিয়ে নহয়, সেইটোৱে বহুত। আৰু তেওঁৰ শক্তি সেইটোতো আছে। আৰু ভৰিৰ পৰা মানে আমি পবিত্ৰ নহয়তো, সেইকাৰণে ল'ব নালাগে আচলতে। আৰু তেওঁৰ পাৱাৰ বহুত হনুমানজীৰ, আমাৰ তাত সেইখিনি মানে সহ্য কৰা পাৱাৰ নাই। আৰু আমি তেওঁৰ নিচিনা পবিত্ৰও নহয়, সেইকাৰণে ল'ব নালাগে আচলতে। নেক্সট কুৱেশ্যনটো হ'ল, মহিলাই বজৰং বাণ পঢ়িব পাৰেনে? মহিলাই বজৰং বাণ পঢ়িব পাৰেনে নোৱাৰে, বজৰং বাণৰ ওপৰত মই এটা ছেপাৰেট ভিডিঅ' এটা বনাই দিম। আৰু বহুতে মোৰ ফোন নম্বৰটো সুধি থাকে, কণ্টেক্ট নম্বৰটো বহুত প্ৰব্লেম হৈছে, কথাখিনি পাতিব বিচাৰে। আপোনালোকে মোৰ পেজতে, এইটো মোৰ পুৰবিজ ৰেইনবো চেনেলটোতে ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে, আপোনালোকে তাত চালে লিংকটোত ক্লিক কৰিলে আহি যাব। ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে, ইনষ্টাগ্ৰামত মেছেজ কৰিব, নহ'লে ফেচবুকত পুৰবী দাস বুলি আছে, তাত গৈ আপোনালোকে মেছেজ কৰিব পাৰে মোক। কাৰণ কণ্টেক্ট নম্বৰটো দিলে অকণমান দিগদাৰ, আৰু জানেইতো, গম পাইছে আমাৰ মানে লেডিজবোৰৰ অকণমান দিগদাৰ। আৰু নেক্সট এটা কুৱেশ্যন হ'ল, জয় শ্ৰীৰাম ভণ্টি, মই হনুমান চালিচাখন সংকল্প ল'লে চালিচাখনৰ গোটেই পেজ পঢ়িব লাগিবনে জনাবচোন। মোৰ বহুত প্ৰব্লেম হৈ আছে, মই ভালকৈ বুজি পোৱা নাই, আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিবচোন।
চালিচাখন সংকল্প ললে এইটো নিজৰ কথা বাৰু কিন্তু মই যেখিনি পঢ়ো ধৰক মই ৰাম স্তুতি পঢ়ো বা 108 বাৰ ৰাম নাম লওঁ যিমান পাৰো আৰু সম্ভৱ সিমান ৰাম নাম লওঁ তাৰ পিছত হনুমান চালিচাখন পঢ়ো তাৰ পিছত আপোনালোকে হনুমান অষ্টকো পঢ়িব পাৰে হনুমান চালিচা পঢ়ি উঠি তাৰ পিছত মই পঢ়ো হনুমানজীৰ আৰতি তাৰ পিছত আকৌ ৰাম নাম লওঁ তেনেকৈ আৰু সমাপ্ত কৰি থওঁ এইখিনি আৰু কন্টেক্ট নম্বৰটো মানে ইনষ্টাগ্ৰামত মেছেজ কৰিলে পাই যাবা মোক তাত মেছেজ কৰিলে হ'ল এটা কোৱেশ্চন আছে দেই হনুমান চালিচা পঢ়িলে ৰাম স্তুতি আৰু ৰাম বন্দনা ৰাম প্ৰণাম কেইবাৰ পঢ়িব লাগিব বাট চালিচা 7 বাৰ পঢ়িলে 7 বাৰে পঢ়িব লাগিব নেকি আপুনি এটা ভিডিঅ' বনাবচোন বহুতে নেজানে মোৰ নিচিনা এইটোৰ ওপৰত মই ভিডিঅ' এটা দিয়াই আছে বাৰু একদম সৰুকে কৈ দিও হনুমান চালিচা যদি পঢ়া তেতিয়া ৰাম স্তুতি বা ৰাম বন্দনা বা ৰামজীৰ প্ৰণাম 7 বাৰে পঢ়িব নালাগে এবাৰ পঢ়িলে হ'ল ফাৰ্স্ট হনুমান চালিচা পঢ়াৰ আগতে এইখিনি পঢ়িলে হ'ল ৰামজীৰ যেখিনি আছে তাৰ পিছত হনুমান চালিচা তাৰ পিছত হনুমানজীৰ আৰতিটো তাৰ পিছত আকৌ ৰাম নাম ললে হ'ল এইখিনি আৰু যাৰ যাৰ সময় নাথাকে তেওঁলোকে দুবাৰ তিনিবাৰ 11 বাৰ তেনেকে সুবিধা মিলি ৰাম নাম ললে হ'ল আগত আৰু পিছত এইখিনি আৰু যাৰ যেনেকে সুবিধা মিলে যেহেতুকে আজিকালি সবৰে বিজি শিডিউল সময় নাথাকে সো এইখিনি আৰু এইকেইটাই আছিল আজিৰ কোৱেশ্চন মই এনসাৰ দিবলৈ ট্ৰাই কৰিছো সো এইখিনি আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো জয় শ্ৰী ৰাম জয় হনুমান